মৰ্নিং কৈ দিয়া। গুড মৰ্নিং। আপোনালোকে ভালে আছেনে? আপোনালোকে ভালে আছেনে? মোৰ ভিডিঅ' চাইছেনে? মোৰ ভিডিঅ' চাইছেনে? প্লিজ চাব দেই। প্লিজ চাব দেই। ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিব। লাইক কৰিব। লাইক কৰিব। কমেণ্ট কৰিব। কমেণ্ট কৰিব। এতিয়া মই পাপাই উটছ বনাই দিছে। পাপাই উটছ বনাই দিছে। সেইটো খাম। এইটো খাম। আপোনালোকেও খাব। আপোনালোকেও খাব। আপোনালোকে খাব। হাই গাইজ, নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ৰাতিপুৱা উঠি এতিয়া আমি দাঁত ব্ৰাছ কৰি আহিলোঁ। মোৰ লগত গুণু উঠিলে, আমাৰ বেটা উঠিলে। তো এতিয়া প্ৰথমতে যিহেতু মই চাহ খোৱাটো খুব ভাল পাওঁ, মই চাহ ৰাতিপুৱা টাইমত লাগেই এক কাপ হ'লেও। তো আপোনালোকে চাহ খাই ভাল পায় নে নাপায় ক'ব জনাব। বহুত নিশ্চয় চবেই চাহ খাই ভাল পায়, কিন্তু তথাপিতো বেছি ভাল পোৱাটো আছে। আৰু তেনেকুৱা এটা মই বেছি চাহ খাই ভাল পাওঁ। গুণু কি খাবা তুমি এতিয়া? চুজি খাওঁ। আচ্ছা, সি এতিয়া চুজি খাব। তাৰ লাগে মই অলপ চুজি বনাম। চুজি বনাই তাকো খুৱাম। আহক মই এতিয়া চাহ এটা বনাওঁ। মই এতিয়া চাহ বনালোঁ আৰু এই আমাৰ টনভিক বেটাৰ কাৰণে এয়া বনাইছোঁ অ'টছ। এয়া তাৰ কাৰণে অ'টছ বনাইছোঁ। আৰু কাষতে মোৰ চাহ ৰেডি হৈ আছে। নমাই দিলোঁ। তাৰ অ'টছটো লৈ আহিছোঁ। এইটো তাৰ অ'টছ হয়, এইখিনি তোমাৰ অ'টছ। তো বন্ধুসকল, আহি গ'ল আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট। এয়া আপোনাৰ চিকেন আৰু মাংস আৰু ৰুটি। এতিয়া খোৱাহে কথা। আপোনালোকে খাওক, কি খাইছে জনাব। মইতো খালোঁ আৰু টেষ্টি। দিয়া ৰুটি বনোৱা। গেছত কি বহাই দিয়া? তোমাৰ গেছত টাৱাখন বহাই দিয়া। ধুনীয়া। আৰু টাৱা গৰম হৈ যাব কিন্তু বেছিকৈ। টাৱা গৰম হৈ যাব বহুত, পটাপট বহাই দিয়া। গেছত বহাই দিয়া ৰুটিখন। ৰুটিবিলাক কাক খুৱাবা? ইহঁতক খুৱাবা। কাচুৱা, মটু, ভীম, তাৰপিছত চুইধাৰ্ট, ডৰেমন, ৰাজা, হাঁহ বা এইবিলাক আলহী। আলহীবিলাকক খানা খুৱাবহি। প্লেটবিলাক দি যোৱা সকলোকে, চবকে। চবে মাংস খাব নহয় প্লেটবিলাক। গুড বয়। আচ্ছা। চবকে ৰুটি দি আছা? দিয়া। আগতে ইয়াতে খাই ল'ব। হাঁহকো দিছা? ধুনীয়া। চাওক কিমান ডাঙৰ বৰষুণ দিছে আজি বন্ধুসকল। বা এই গৰমত ইমান ধুনীয়া বৰষুণ দিছে, খুবেই ভাল লাগে নহয় জানো? মোৰতো তামাম ভাল লাগে, যিহেতু ইমান গৰম দি আছিল। বৰষুণ দিয়াৰ কাৰণে অলপমান গৰমটো কমি যাব। ভিজিব মন যায় এনেকুৱা গৰম। মজা। পিছবেলাৰ চাহ আহি গ'ল। চাহ লগত চানা আৰু সিফালে আছে বিস্কুট। আৰু এইটো আমাৰ বহি আছে কাষত। এতিয়া গাখীৰ খাবহি। তো আমি এতিয়া পিছবেলা চাহ খাওঁ। তো বন্ধুসকল, আপোনালোকে চাহ খালে নে নাই সেইটো জনাব। আৰু আমি এতিয়া ভালকৈ চাহ খাই লওঁ, আপোনালোকে খাই লওক ধুনীয়াকৈ। বঢ়িয়া। তো ফাইনেলি ৰাতিৰ ভাত আহি গ'ল। এয়া হ'ল গাহৰি মাংস। এই চাই লওক কি ধুনীয়াকৈ বনাইছে।
দালিত অমিতা দিছে, দালি একদম পূৰা গোটাকৈ বনাইছে আৰু মিক্স চব্জি, পিঁয়াজ মোৰ ফেভাৰেট ভাতৰ লগত, আৰু লগত নেমু আৰু অকণমান নিমখ হ'লে বেছি মজা লাগে খাই। আৰু লগতে আপোনাৰ ভাতখিনি একদম পূৰা গৰম গৰম হৈ আছে। এই গাহৰি মাংস এইটো মজা লাগিছে খাই। আপোনালোকৰ ভাত খাব। আৰু ভিডিঅ'টো আজি এইখিনিয়ে আছিলে। আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে শ্বেয়াৰ কৰে। এতিয়ালৈ শুভৰাত্ৰি।